मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 3.5 কোশ্চেন টুল 3, 4 আৰু 5। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে পিৰ কি মানৰ বাবে আমাক দুটা সমীকৰণ দিয়া আছে। সমীকৰণজোৰ একমাত্ৰ সমাধান থাকে। একমাত্ৰ সমাধান আমাৰ কেতিয়া থাকে যদি অদ্বিতীয় হয়। অদ্বিতীয় হলেহে আমার কি হবো একমাত্র সমাধান থাকে। এইটো কোশ্চেন যদি কয় একমাত্র সমাধান নকয় যদি কল হয় অদ্বিতীয় সমাধান থাকিব তথাপিও এইটোই হবো কন্ডিশন। ঠিক আছে, আমি প্রথমতে লিখি ল px ইয়াতে আমার সোঁফালে কি দি আছে প্লাসৰ 2 দি আছে, বাওঁফালে আহিলে কি হবো মাইনাসৰ হবো আৰু এইটো কি দি আছে 6x মাইনাসৰ 2y প্লাসৰ আছে এইটো সাইডত আনিলে আমি মাইনাসৰ পাম। হল, এতিয়া আমি কি উলাম a1/a2 উলিয়াম। a1/a2 মানে কি প্ৰথমতে প্ৰথম সমীকৰণৰ x ৰ হহক ডিভাইড বাই দ্বিতীয় সমীকৰণৰ x ৰ হহক। এতিয়া b1/b2 মানে হল প্ৰথম সমীকৰণৰ y ৰ হহক ডিভাইড বাই দ্বিতীয় সমীকৰণৰ y ৰ হহক। মাইনাস মাইনাস আমাৰ ক্যান্সেল কি পালো 1/2 পাই গলো। আৰু এটা কি দি আছে আৰু এটা লিখিব লাগে c1/c2। c1/c2 মানে হল ধ্ৰুবক দুটা, প্ৰথমটোৰ ধ্ৰুবক ডিভাইড বাই দ্বিতীয়টোৰ ধ্ৰুবক। ক্যান্সেল কি হ'ব 2/3। এতিয়া চাম আমি আমাৰ প্ৰশ্ন মতে কি দিয়া আছে। প্ৰশ্ন মতে দিয়া আছে যে আমার গোটেইকেইটা নট ইকুয়াল হয়। ঠিক আছে, প্রথমতে আমি দুটা লম p/6 নট ইকুয়াল কি হবো 1/2 নট ইকুয়াল কি হবো 2/3। আমি এই দুটা লম। ঠিক আছে, ইয়ার পরে লম p/6 নট ইজ ইকুয়াল টু 1/2। ইয়ার পরে আমি সমাধান উলিয়াম। চাবা 2 ৰ লগত p ইনটু কৰিলে আমি কি পাম 2p নট ইজ ইকুয়াল টু 6 ৰ লগত 1 ইনটু কৰিলে 6। আমাৰ আগত যে ইকুয়াল টু পাইছিলা তেনেকৈ সমাধান জাস্ট ইয়াতে মাজতে নট ইকুয়াল হৈ যাব। p6 আমাৰ p ৰ লগত 2 কি হৈ আছে ইনটু হৈ আছে, এইটো সাইডত যায় ডিভাইড হ'ব 2 6 ৰ মাজত 3 বাৰ, তেনেহলে p মাজতে কি হ'ব ইকুয়াল টু নহয় নট ইকুয়াল হ'ব। নট ইকুয়াল টু আমি কি পালো 3 হ'ব। p ৰ মান 3 হ'ব নোৱাৰে। ঠিক আছে, মানে p ৰ মান আমাৰ কি 3 নহয়। ভিডিওটো পজ কৰি লিখিল। কোশ্চেন 4ত আমাক কি কৈছে k ৰ মান নিৰ্ণয় কৰা। তলৰ রৈখিক সমীকৰণজোৰ কোনো সমাধান নাথাকে। কোনো সমাধান নাথাকে কেতিয়া যদি আমাৰ a1/a2 ইজ ইকুয়াল টু b1/b2 নট ইজ ইকুয়াল টু c1/c2। এইটো কন্ডিশন হলে আমাৰ কি হয় রৈখিক সমীকৰণজোৰ কোনো সমাধান নাথাকে। এতিয়া আমি a1/a2 উলিয়াম। a1 মানে হল প্ৰথম সমীকৰণৰ x ৰ হহক, মানে x ৰ লগত যেটো ইনটু হৈ আছে। a2 মানে হল দ্বিতীয় সমীকৰণৰ x ৰ লগত যেটো ইনটু হৈ আছে। এতিয়া b1/b2 মানে প্ৰথম সমীকৰণৰ y ৰ হহক বা y ৰ লগত যি ইনটু হৈ আছে। b2 মানে হল দ্বিতীয় সমীকৰণৰ y ৰ লগত যি ইনটু হৈ আছে। এতিয়া c1/c2 মানে ধ্ৰুবক। আমাৰ ইয়াতে দি আছে -2 তলত দি আছে আমাৰ -5। মাইনাস মাইনাস ক্যান্সেল কি পাম 2/5। এতিয়া আমাৰ প্ৰশ্ন মতে দি আছে আমাৰ কোনো সমাধান নাথাকে, মানে এইটো কন্ডিশন। অ্যাকর্ডিং টু কন্ডিশন আমি ডাইরেক্টলি লিখিব পাৰো। কি লিখিম আমি 3k + 1 k স্কয়ার + 1 প্রথম দুটা ইকুয়াল, তার মানে 3/k - 2 এই দুটা ইকুয়াল হবো, বাট নট ইজ ইকুয়াল টু কি হবো আমার 2/5। এতিয়া এই দুটাৰ পৰা আমাৰ কিহৰ মান উলিয়াব লাগিব k ৰ মান উলিয়াব লাগিব। আমি এই দুটা লম, প্ৰথমৰ দুটা লম। সাপোজ 3k + 1 তলত k - 2 তলত দি আছে আমাৰ k স্কয়ার + 1। এতিয়া চাবা আমি এটো সাইডত গুছাই দি আছো, তোমালোকে এইখিনি লিখি লোৱা।
সবাই ইয়ার পৰা নেক্সট ইয়ালে আমার কি হবো 3k প্লাস 1 কার লগত ইনটু হবো k মাইনাস 2 এর লগত 3k প্লাস 1 মানে আমার এনেকুৱা ইনটু হয় ঠিক আছে আমার 3k প্লাস 1 k মাইনাস 2 এর লগত ইনটু হবো আৰু k স্কয়ার প্লাস 1 কার লগত হবো 3 এর লগত k স্কয়ার প্লাস 1 আমার 3 এর লগত ইনটু হবো এতিয়া কি হবো এই 3k এই দুটার লগতে ইনটু হবো আমি লিখি ললো প্লাসৰ 1 কি হবো আমাৰ এই গোটেইখিনিৰ লগত ইনটু হৈ যাব ইয়াতে চাবা এই 3k স্কয়াৰৰ লগত ইনটু হবো আমাৰ 1 এর লগত হবো 3k স্কয়ার প্লাস 3 আৰু 1 এর ইনটু কৰিলে আমি কি পাম 3 পাম এতিয়া চাবা এই 3k টু কিৰ লগত একবাৰ ইনটু হবো 3 আমার আমি জানো ইনটু কৰিলে কি হয় পাওয়ার বিলাক প্লাস হয় ইয়াতে মনে মনে আমার 1 আছে ইয়াতেও আমার 1 আছে প্লাস কৰিলে কি পাম আমি 2 পাম প্লাস আছে প্লাস মাইনাসত কি হবো মাইনাস 3 আৰু 2 ইনটু কৰিলে 6 পাম আৰু পাম আমি k এতিয়া 1 এর লগত ইনটু কৰিলে কি আমার একো পৰিৱৰ্তন নাহিব যি দি আছে ব্ৰেকেটৰ ভিতৰত এটো লিখি দিছো ঠিক আছে এতিয়া এটো আমি বাওফালে লৈ আহিলো 3k স্কয়ার প্লাসৰ আছে কি হ'ব মাইনাসৰ হইব এতিয়া ইয়াতে মনে মনে কিমান আছে আমাৰ 1 আছে মাইনাসৰ 6 প্লাস 1 মাইনাসৰ 6 প্লাস 1 এটা মানে এনেকুৱা এটা যদি মাইনাস দিয়া থাকে এটা প্লাস দিয়া থাকে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো ডাঙৰটোৰ আগত যি চিন আছে বহাই হল তেনেহলে হ'ব মাইনাসৰ 5k এটো আমি সোফালে লৈ যাও সোফালে আমাৰ এটো আমি এটো সাইডত লিখি লৈছো ঠিক আছে 3 আছিল 3 লিখিলো মাইনাসটো আমি এটো সাইডত দি দিম এতিয়া 3k স্কয়াৰৰ পৰা 3k স্কয়াৰ বাদ দিলে কি হ'ব 0 বা আমি কাটি দিব পাৰো কি পালো মাইনাসৰ 5k 3 প্লাস 2 কিমান পাম আমি 5 পাম এতিয়া k এর লগত -5 টো কি হৈ আছে পূরণ হৈ আছে বা ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব আমাৰ হৰণ হ'ব বা ডিভাইড হ'ব 5 এর মাজত একবাৰ কিন্তু তলত যে আমাৰ এটা মাইনাস আছে হেতু আমাৰ লিখি দিব লাগিব ঠিক আছে k এর মান আমি কিমান পালো -1 এর কারণে এই সমীকৰণটো কি কোনো সমাধান না থাকে ঠিক আছে ভিডিওটো পজ কৰি লিখি লোৱা সবা কোশ্চেন 5 ত আমাক কৈছে m এর মান নির্ণয় করা যাতে তলৰ রৈখিক সমীকরণ জোৰৰ কি অহিম সংখ্যক সমাধান থাকে অহিম সংখ্যক সমাধান আমাৰ কেতিয়া থাকে যদি আমাৰ a1/a2 b1/b2 c1/c2 মানে গোটেই কেইটা আমাৰ সমান থাকে ঠিক আছে ইয়াতে চাবা আমি এই দুটা সেম লিখিছো আৰু m-4 আমি এটা সংখ্যা বুলি ভাবি লৈ মানে আমি কমন লৈছো এটো সাইডত প্লাসৰ আছিল এটো সাইডত আহিলে কি হ'ব মাইনাসৰ হ'ব এটো সোৱা m সোফালে প্লাস আছিল বাওফালে আহিলে মাইনাসৰ হ'ব এতিয়া আমি কি পুলাম a1/a2 আমাৰ কি হয় প্ৰথমটো সমীকৰণৰ x এর মান ডিভাইড দ্বিতীয় সমীকৰণৰ x এর মান b1/b2 উলিয়াব লাগিব b1/b2 মানে প্ৰথম সমীকৰণৰ y এর মান y এর হক দ্বিতীয় সমীকৰণৰ y এর হক মানে y এর লগত k ইনটু হৈ আছে আগতো আমাৰ x এর লগত m ইনটু আছিল লিখি লৈছো ঠিক আছে কি হ'ব c1/c2 আমাৰ মাইনাসৰ m-4 দিয়া আছে তলত দিয়া আছে আমাৰ মাইনাসৰ m ধ্ৰুবকটো আমাৰ শেষত যি দিয়া আছে লিখি লব লাগে ঠিক আছে এটো হ'ব m-4/m এতিয়া আমাৰ কোশ্চেনত দিয়া আছে যে আমাৰ এই a1/a2 b1/b2 c1/c2 আমাৰ সমান হয় মানে আমাৰ ডাইরেক্ট কোৱা নাই অহিম সমাধান দিয়া থাকিলে মানে এটো কন্ডিশন হ'ব এটো কন্ডিশন হলে মানে কি আমাৰ a1/a2 b1/b2 c1/c2 এর মান বিলাক আমাৰ কি হ'ব সমান হ'ব আমি লিখি লম সমান বুলি এতিয়া কি কৰিম আমাৰ যেহেতু m এর মান উলিয়াব দিছে যিকোনো দুটা ললে হ'ব এটো লব পাৰা এটো আৰু এটো লব পাৰা প্ৰথমটো আৰু শেষৰটো লব পাৰা ঠিক আছে
আমি সাপোজ প্রথমটো আৰু দ্বিতীয়টো ললো এতিয়া আমাৰ কি হ'ব আমাৰ বজ্ৰপূৰণ হ'ব এইটোৰ লগত এইটো ইনটু হ'ব এইটোৰ লগত এইটো m আৰু m ৰ ইনটু কৰিলে আমি m স্কয়াৰ পাম 4 আৰু 16 ইনটু কৰিলে আমি কি পাম আমি এনেকৈ ৰাখি দিলো ঠিক আছে 16 আমি ইয়াতে লৈ গলো m স্কয়াৰক আমি m স্কয়াৰ বুলি ৰাখিলো 4 ক আমি কি লিখিব পাৰো 2 ইনটু 2 আৰু 16 ক কি লিখিব পাৰো 4 ইনটু 4 এতিয়া চাবা m স্কয়াৰ আছে হোফালে গলে আমাৰ কি হ'ব ৰুট ওভাৰ হৈ যাব 2 ইনটু 2 ইনটু 4 ইনটু 4 এতিয়া আমি জানো ৰুট ওভাৰৰ ভিতৰত দুটা 2 থাকিলে আমাৰ এটা 2 ওলাই আহে দুটা 4 থাকিলে কেইটা 4 আহিব এটা 4 মানে আমাৰ ৰুট ওভাৰৰ মাজত যদি এনেকুৱা দিয়া থাকে দুটা a দি আছে বাহিৰত কেইটা a আহিব এটা a ইয়াৰ পৰা আমি কি লিখিব পাৰো 2 ইনটু 4 8 তাৰ মানে m ইজ ইকুয়াল টু আমি কিমান পালো 8 পাই গলো হ'ব ভিডিওটো চাই ভাল পালে এটা ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা